আমি যদি ভুলতে এবাৰ ভগৱানৰ নাম লওঁ তেতিয়াহ'লে আমাৰ কি লাভ হয় বাৰু? ভুলতে যদি আমি এবাৰ ভগৱানৰ নাম লওঁ আমাৰ বহুত লাভ হয়। আজি মই এই বিষয়ে এটা কাহিনী ক'ম। এই কাহিনীটো শুনিলে আপোনালোকে গম পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ধাৰ্মিক চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি কাহিনীটো শুনো। এজন ভক্ত আছিল। তেওঁ যিমানেই ভগৱানৰ ভক্ত আছিল কিন্তু তেওঁৰ সন্তান একেবাৰে ওলোটা আছিল। ভগৱানক একেবাৰে বিশ্বাস নকৰিছিল। বাপেকৰ সন্তানটিক লৈ চিন্তা হ'বলৈ ধৰিলে। মোৰ সন্তানটোৰ কল্যাণ কেনেকৈ হ'ব? এদিন ঘৰলৈ গুৰুজন আহিল। গুৰুজনাৰ আগত দেউতাকে সন্তানটিৰ কথা কৈ কান্দিবলৈ ধৰিলে। গুৰুজনে ক'লে, চিন্তা নকৰিবা, ল'ৰাজনক মাতি দিয়া। ল'ৰাজনক দেউতাকে মাতি দিলে। ল'ৰাজন আহিল। ল'ৰাজনে গুৰুজনাক দেখি প্ৰণাম নকৰিলে আৰু ক'লে, কোৱা কিয় মাতিছিলি? গুৰুজনে ক'লে, বেটা তুমি ৰাম বুলি কোৱা। ল'ৰাজনে ক'লে, নকওঁ, আজিৰ পৰা এবাৰো কোৱা নাই। কিয় ক'ম? নকওঁ। গুৰুজনে ক'লে, বেটা এবাৰ কৈ দিয়া। ল'ৰাজনে ক'লে, নাই এবাৰো নকওঁ। নকওঁ বুলিছোঁ নকওঁ, নক'লে কি কৰিবি? যি কৰ কৰ, কিন্তু মই ভগৱানৰ নাম নলওঁ, এই বুলি ল'ৰাজনে ক'লে। গুৰুজনে খঙেৰে ক'লে, ক এতিয়া ৰাম বুলি ক নে নক? এতিয়াই ক। ল'ৰাজনে ক'লে, যি কৰিলেও কৰ, মই ৰাম বুলি কেতিয়াও নকওঁ। গুৰুজনে ক'লে, এতিয়া ৰাম বুলি ক'লি নহয়? ৰাম বুলি কেতিয়াও নকওঁ বুলি ক'লি নহয়? ল'ৰাজনে ক'লে, এনেকৈ ক'লে কি হ'ব? গুৰুজনে ক'লে, যদি বিশ্বাস আছে এবাৰ কোৱাৰ লগে লগে কল্যাণ হ'ব। মই জানো তই আজিৰ পৰা কেতিয়াও নক, কিন্তু মোৰ কথা মনত থ, তই যেতিয়া পাপ কাম কৰিবি তোক নৰকলৈ যমৰজাই লৈ যাব। মই আজিয়ে কৈ দিছোঁ, শুনি ল। যেতিয়া নৰক যোৱাৰ কথা যমৰাজে ক'ব তেতিয়া লগে লগে যমৰজাক কবি, মই জীৱনত এবাৰ ৰাম নাম লৈছিলোঁ। প্ৰথমে মোক এবাৰ ৰাম নাম লোৱাৰ ফল দিয়ক, তাৰ পাছত মোক নৰকলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব। আৰু যদি তেতিয়া যমৰজাই সোধে তোমাক কি লাগে, তেতিয়া তই একো নকবি। তই এইটো কবি যে আপোনাৰ যি উচিত লাগে সেয়াই দিয়ক। সময় পাৰ হৈ গ'ল। গুৰুজন মৃত্যু হ'ল, বাপেকো মৃত্যু হ'ল। এদিন সেই ল'ৰাজনো মৃত্যু হ'ল। ল'ৰাজনে জীৱনত একো ভাল কাম নকৰিলে। শেষত যমৰজাই ল'ৰাজনক নৰকলৈ বুলি নিবলৈ ধৰিলে। তেতিয়া ল'ৰাজনে গুৰুজনাই কোৱা কথা মনত পৰিল আৰু যমৰজাক ক'লে, মই এবাৰ ৰাম নাম লৈছিলোঁ, তাৰ কাৰণে মোক কিবা ফল দিয়ক, তাৰ পাছত মোক নৰকলৈ লৈ যাব। যমৰজাই ক'লে, তই এবাৰ নাম লৈছিলি, কিন্তু খঙত লৈছিলি। ল'ৰাজনে ক'লে, লৈছিলোঁতো, খঙেৰে হ'লেও এবাৰ হ'লেও লৈছিলোঁ। আপুনি প্ৰথমে মোক ইয়াৰ ফল দিয়ক, তাৰ পিছত মোক নৰকলৈ নিব। তেতিয়া যমৰজাই ক'লে, তোক কি ফল লাগে ক? ল'ৰাজনে ক'লে, মই একো নাজানো, আপুনি যি ভাল দেখে তাকে দিয়ক। যমৰজাই ভাবিলে, এবাৰ ৰাম নাম ল'লে আৰু ইয়াৰ ফল মই কি দিম? যমৰজাই বিমূৰত পৰিল। একো বুজি নাপাই যমৰজাই মানুহজনক ধৰি ব্ৰহ্মাৰ ওচৰলৈ লৈ গ'ল। যমৰজাই ব্ৰহ্মাক গৈ ক'লেগৈ, ই এবাৰ নাম ল'লে, তাৰ বাবে মই কি ফল দিওঁ মই ধৰিব পৰা নাই, আপুনি কওক। ব্ৰহ্মাই ক'লে, মই এই বিষয়ে নাজানো, ইয়াক কৈলাশলৈ লৈ যোৱা, বাবাৰ ওচৰলৈ। বাবাই ৰাম নাম জপ কৰি থাকে, বাবাই নিশ্চয় গম পাব। এই কথা শুনি যমৰজাই মানুহজনক কৈলাশলৈ লৈ গ'ল আৰু বাবাক গৈ ক'লেগৈ, ই জীৱনত এবাৰে ৰাম নাম লৈছিল, এওঁক এতিয়া কি ফল দিওঁ? প্ৰভু আপুনিয়ে কওক। বাবাই ক'লে, মই এই বিষয়ে নাজানো, তুমি এটা কাম কৰা, যাৰ নাম হয় তেওঁৰ ওচৰলৈ লৈ যোৱা, তেওঁ ভালকৈ জানিব। তাৰ পিছত যমৰজাই ল'ৰাজনক সাকেত ধামত থকা ভগৱান ৰামৰ ওচৰলৈ লৈ গ'ল আৰু যমৰজাই সকলো কথা বৰ্ণনা কৰিলে। তাৰ পাছত ভগৱান ৰামে ল'ৰাজনক মৰমেৰে ওচৰলৈ মাতি কোলাত বহাই ল'লে। যমৰজাই ভগৱানক সুধিলে, প্ৰভু এওঁ এবাৰ জীৱনত ৰাম নাম লৈছিল, তাৰ কি ফল দিব লাগিব আপুনি কওকচোন, মই জানিব বিচাৰিছোঁ। ভগৱানে ক'লে, তুমি এতিয়াও বুজি নাই পোৱা? এবাৰ মোৰ নাম লোৱাৰ কাৰণে এওঁ মোৰ কোলাত বহাৰ সুযোগ পালে। সেয়া শুনি ল'ৰাজনে বুজি পালে আৰু কান্দি কান্দি ক'লে, মই জীৱনত একো পুণ্য নকৰিলোঁ, পূজা পাঠ নকৰিলোঁ, ভগৱানৰ নাম নল'লোঁ। আজি এবাৰ নাম লোৱাৰ কাৰণে মই ত্ৰিভুৱন দেখিলোঁ, ব্ৰহ্মাক দেখা পালোঁ, মহাদেৱক দৰ্শন হ'ল আৰু এতিয়া ভগৱানৰ কোলাত বহিলোঁ। যদি মই সদায় ল'লোহেঁতেন মোৰ কিমান উন্নতি হ'ল হয়। এই বুলি ল'ৰাজনে পাপৰ প্ৰায়শ্চিত কৰিলে আৰু যমৰজাই শেষত তেওঁক নৰকলৈ লৈ গ'ল।
ফ্ৰেণ্ডছ, ভগৱানে এইটো কোৱা নাই যে আপুনি জানি বুজি পাপ কাম কৰিলে আৰু লগে লগে 100 বাৰ ৰাম নাম ল'লে। এয়া ভুল হ'ব। গতিকে ফ্ৰেণ্ডছ, আপোনালোকেও ভগৱানৰ নাম মুখত লৈ থাকিব। দৈনিক কামবিলাক কৰি যাওক, কিন্তু মাজে মাজে ভগৱানৰ নাম লৈ থাকিব। কিয়নো আপোনালোকৰ আহিব লগা সময় যাতে ভাল হয়, আপুনি যাতে ভগৱানৰ ধাম পায়গৈ। এয়াই আছিল আজিৰ মোৰ কাহিনীটো। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।